নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি পূজা কৰোঁ আৰু আমি পূজা অৰ্চনা কৰি ভগৱানক স্তুতি কৰোঁ যাতে আমাৰ জীৱনত ঘটি থকা সমস্যাসমূহ দূৰ হয়। হয়নে নহয়? আজি আমি আলোচনা কৰিম শিৱলিংগত পূজা কৰিলে আমাৰ কেনেকুৱা লাভ হয়। শিৱলিংগত পূজা কৰিলে সঁচাকৈ আমাৰ মনোকামনাবোৰ পূৰ হয় নেকি? আমাৰ পাপ খণ্ডন হয় নেকি? আমি জীৱনত হেৰুৱা সুখ ঘূৰাই পাম নেকি? আমি কিয় শিৱলিংগত পূজা কৰিব লাগে? এনেকুৱা নানা কথালৈ আহিছোঁ আজি আপোনালোকৰ কাষলৈ। বন্ধু বান্ধৱীসকল, এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনাৰ মৰম আৰু চেনেহে এই চেনেলটোক যথেষ্ট উৎসাহ যোগাব। গতিকে বিচাৰিছোঁ মাত্ৰ আপোনাৰ এটা লাইক আৰু কমেণ্ট। বন্ধু বান্ধৱীসকল, প্ৰথমে আমি জানি লওঁ শিৱলিংগনো কি? প্ৰভু শিৱ বাবাৰ আৰু তেওঁৰ অপাৰ শক্তি এই দুয়োটাই লগ হৈ সৃষ্টি হয় শিৱলিংগ। অৰ্থাৎ শিৱ বাবা আৰু তেওঁৰ শক্তিৰ প্ৰতীক হৈছে শিৱলিংগ। শিৱলিংগত পূজা কৰিলে মনোকামনা পূৰ হয়। আমাৰ হিন্দু শাস্ত্ৰৰ মতে প্ৰাচীন গ্ৰন্থ আৰু পুৰাণতো উল্লেখ আছে যে শিৱলিংগৰ পূজাই হৈছে শ্ৰেষ্ঠতম পূজা। ধৰ্মাৰ্থ কাম মোক্ষানাম আৰোগ্যং প্ৰদায়কাং, অৰ্থাৎ ধৰ্ম, অৰ্থ, কাম, মোক্ষৰ মতে আৰোগ্যতা প্ৰাপ্তিও সহজ হৈ পৰে। কিন্তু কেতিয়া? যেতিয়া নিতৌ শিৱলিংগত পূজা কৰা হয়। পাৰদ হৈছে এক বিশিষ্ট তৰল ধাতু আৰু স্বয়ং সিদ্ধ পদাৰ্থ। পাৰদক ধাতু তথা দ্ৰব্য বুলিও জনা যায় আৰু কোৱা যায় যে এই পাৰদকে যদি শিৱলিংগ বনাই পূজা কৰা হয় তেতিয়া মনোবাঞ্ছা পূৰ হয় বুলি কয়। সংসাৰত যি যাৱতীয় ৰোগ শোক দৰিদ্ৰতাৰ পৰা মুক্তি পাব পাৰি। প্ৰাচীন গ্ৰন্থ অনুসৰি 1 কোটি শিৱলিংগ পূজা কৰিলে যি ফল পায় তাতোকৈ পাৰদেশৰ শিৱলিংগত নিয়মিতভাৱে পূজা কৰিলে বেছি ফল পায়। পাৰদ শিৱলিংগৰ মহিমা বিশদ উল্লেখ আছে। যদি পাৰদক বিশেষ প্ৰক্ৰিয়াত স্থিতিকৰণ কৰা যায় তেতিয়া ই অমৃত হৈ পৰে। পাৰদেশৰ শিৱলিংগ সংসাৰৰ অদ্বিতীয়। ই যেন এক বৰদান স্বৰূপ। সাধু সন্ন্যাসীয়েও কয় যে সকলো বস্তুৱে সংসাৰত পোৱা যায় যদি শাস্ত্ৰগত বিধিমতে সিদ্ধ, সংস্কাৰিত, শোধিত আৰু প্ৰাণ প্ৰতিষ্ঠিত শিৱলিংগ পোৱাটো অতি কঠিন। পাৰদ লিংগ দেখা পালে সকলো পাপ খণ্ডন হয় আৰু সৌভাগ্য জাগ্ৰত হয়। কোৱা যায় যে লংকাধিপতি ৰাৱণে এই পাৰদ লিংগ পূজা কৰিয়ে তিনি সমস্ত দিব্য শক্তি আৰু প্ৰচুৰ সম্পদ পাইছিল আৰু লংকাক সোণৰ লংকালৈ পৰিৱৰ্তন কৰিছিল। সোমবাৰ বা বৃহস্পতিবাৰে কোনো পবিত্ৰ স্থানত বা পূজাস্থলত পাৰদ শিৱলিংগ স্থাপন কৰি পঞ্চামৃত দি স্নান কৰাই পঞ্চপৰশৰ পূজা কৰিব লাগে। শ্ৰদ্ধাপূৰ্বকভাৱে বেলপাত, অপৰাজিতা ধতুৰা ইত্যাদি ফুলেৰে প্ৰতিদিনে মন্ত্ৰসিদ্ধ চৈতন্য ৰুদ্ৰ কামনা দি 108 বাৰ মন্ত্ৰ জাপ কৰিলে কিছুদিন পিছতে ইয়াৰ ফল পোৱা যায়। যি ব্যক্তিয়ে জীৱনত নিৰন্তৰ অসফলতাৰ বাবে হতাশ কিন্তু জীৱনত উন্নতি কৰাৰ প্ৰবল শক্তি, তেতিয়া ঘৰতে পবিত্ৰ ঠাইত এই লিংগ স্থাপন কৰি পূজা কৰিলে মনোকামনা পূৰ হয়। বৰ্তমান কলিৰ যুগত এই পাৰদেশৰ শিৱলিংগৰ চমৎকাৰ দিব্য বস্তু আৰু কোনো নাই। বিয়া হোৱা নাই,
বয়স উকলি গৈছে, ডাঙৰ সমস্যা হৈ পৰিছে। কোনো চিন্তা নাই, শ্ৰদ্ধাপূৰ্বক শিৱলিংগ স্থাপন কৰি 21 দিন নিয়মিতভাৱে পূজা অৰ্চনা কৰক। তেতিয়া চাব ভাল ফল পাবই। অতি শীঘ্ৰেই মনোবাঞ্ছা পূৰ হ'ব। আপোনাৰ জ্ঞাতাৰ্থে মন্ত্ৰটি এবাৰ ক'ব ওলাইছোঁ। ওম হৌং জুং শা ওম ভূৰ্ভুবস্সুঃ ওম ত্ৰয়ম্বকম জিগামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিৱ বন্ধনাৎ মৃত্যুমৃক্ষিয়মামৃতাৎ ওম শা ভুবঃ ভূ ওম শা জুং হুং ওম। এই মন্ত্ৰটি বৰ শক্তিশালী। এই মন্ত্ৰটি শ্ৰদ্ধামনে জপ কৰিলে আপোনাৰ পূজা অৰ্চনা সফল হ'ব। এনেকৈয়ে পাৰত শিৱলিংগ পূজা কৰি থাকক, সফল হ'বই। শেষত আপোনাৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰে ওম নমঃ শিৱায়।